Was it the voice? Was it the fire burning in me? All of the noise turned into choirs of harmony. Left me with the pieces of forever that you broke. But since you left me alone, I've been high. Hello everyone, welcome back to my channel. আজি বহুত দিনৰ মূৰত ভিডিঅ' কৰিব ললো মানে বহুত দিন গেপ হৈ গ'ল ক'তো যোৱা হোৱা নাছিলে আৰু তেনেকৈ ঘৰত বহুত কাম কিবা কিবি সেনেকৈ থাকে যে সদায় আজি মানে এটা জাগাত আহিছোঁ তো ভাবিলোঁ খপককৈ মনত আহিল ভিডিঅ' কৰিব পৰা যায় তো আজি কৰিব লৈছোঁ এতিয়া আহকচোন চাওঁ ক'ত আছোঁ আজি আৰু মোৰ লগত এয়া আছে দৰদি ভণ্টি তো চাই থাকক ভিডিঅ'টো দেখাই থাকিম কি কি চালোঁ কি কি নাচালোঁ পুৰণি প্ৰবাদ মতে এই দেৱালয়ত দেৱী পাৰ্বতীৰ খাণ্ডৱদাহ হওঁতে আমাৰ যিটো জাং থাকে উৰু বুলি কোৱা হয় সেইখিনি এই জেগাটোত পৰিছিলে আৰু তেতিয়াৰ পৰা ইয়াতে মন্দিৰ স্থাপন হৈছিলে যেনেদৰে আমাৰ কামাখ্যা মন্দিৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰ নীলাচল পাহাৰত থকা মন্দিৰ ইয়াত ল' লাইটৰ কাৰণে খুব বেছি এটা ভালদৰে দেখা পোৱা নাযায় আৰু কাষতে এটা শিৱলিংগ অলপ দত আছে বুলি কোৱা হয় আৰু এই আপোনালোকে দেখিলে আমি দীৰ্ঘেশ্বৰী মন্দিৰ দৰ্শন কৰিলোঁ তাৰ আগতে দৌল গোবিন্দ গৈছিলোঁ আৰু তাতে ভিডিঅ' কৰা নহ'ল যিহেতু মানে ভাবাই নাছিলোঁ কৰিম বুলি তো হঠাতে কৰা হৈ গ'ল তো পৰিৱেশটো দেখি ভাল লাগিলে তো এইকাৰণে কৰি দেখালোঁ আপোনালোককো অলপ আৰু মোৰ লগত আছে ভণ্টি দুজনী তেওঁলোকক সুধো কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিল ধুনীয়া শান্ত পৰিৱেশ এনেও জানে মন্দিৰ আহিলে খুবেই ভাল লাগে এই শান্ত পৰিৱেশৰ বাবে সেয়াই আৰু পৰিৱেশটো ভাল লাগিছে ন ধুনীয়া তো আপোনালোকে দেখিলে খুব ধুনীয়া পৰিৱেশ আপোনালোকে ইয়াতে আহিব পাৰে উত্তৰ গুৱাহাটীত অৱস্থিত ইয়াৰ পিছত আমি যাম ইস্কন মন্দিৰ তাত যদি পাৰোঁ অলপ দেখাবলৈ চেষ্টা কৰিম চাই থাকক ভিডিঅ'টো Was it the voice? Was it the fire burning in me? All of the noise turned into choirs of harmony. Left me with the pieces of forever that you broke. But since you left me alone, I've been high.
আহি পাই গ'লোঁ ইস্কন মন্দিৰ আৰু ইয়াত আহি পোৱাৰ লগে লগে মনটো পূৰা শান্তি লাগি গৈছে এজাক এনেকুৱা ধুনীয়া চেঁচা বতাহ মাৰে নহয় মন চন শাত পৰি যায় আৰু এতিয়া আমাক ইয়াতে দিছে ভোগ খাবলৈ আৰু আমি খাই আছোঁ ভোগত আছে ভাত দাইল আৰু মিক্স তৰকাৰী আৰু আচাৰ খুব টেষ্টি হয় খাবৰ কাৰণে চবেই খাই আছে বৰ্তমান দুৱাৰ খুলি দিলে আৰু আমি সোমাবলৈ গৈ আছোঁ খাই লৈ পেলাই এতিয়া যাব ওলাইছোঁ আৰু তেনেকৈ ক'তো একো সোমোৱাৰ প্লেন নাই যদি সোমোৱা হয় আপোনালোকক